চলপ কিবা কিবি লৈ আছোঁ। তাই নেল পলিচ লৈছে, এটা বেগ ল'লোঁ, দেখাবলৈ আপোনালোকক। এতিয়া আৰু চাওঁ কি ল'বলগীয়া আছে। মানি বেগ বিচাৰি নাপালোঁ, কালাৰিং যিটো লাগে তেনেকুৱা মানি বেগ বিচাৰি নাপালোঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ব্লগ। গাইজ আজি মানে যিবিলাক মটো ব্লগ কৰিছিলোঁ এটা মানে ফুটেজ নাথাকিল মোৰ তাতে, মানে ডিলিট হৈ গ'ল। এতিয়া কিয় হ'ল মই একো ক'ব নোৱাৰোঁ কেনেকৈ হ'ল। যে যোৱাৰ সময়ত যিবিলাক ভিডিঅ' হ'ল সেই কোনো ফুটেজে নাই। চ' আপোনালোকে ডাইৰেক্ট মেলাটো এনজয় কৰক আৰু মটো ব্লগটো আজি নাই। চ' গাইজ ফাইনেলি আহি পাইছোঁ, কিন্তু মানে কি হৈছে ইয়াতে তেনেকুৱা কোনো পাৰ্কিঙৰ ব্যৱস্থা দেখা নাই। চ' গাড়ী তাতে থ'ব লগা হৈছে। যিয়ে নহওক ভালেই হৈছে, এই এটা চিনাকি মানুহ দেখা পালোঁ। দেখি মাত দিবহি এতিয়া। চ' গাইজ ইয়াতে তেনেকুৱা ভিৰ দেখা নাই, ইয়াতে ৰাতিহে হ'ব কিজানি, মানে গায়ক চায়ক আহেতো। যোৱাকালি গায়ক আছিল কিজানি, আজি বা কি আছে, আজি ডেন্স আছে নেকি। চ' এই বহুত আগতে একবাৰ আহিছিলোঁ, আজি আকৌ তেনেকৈ আহিলোঁ। ভইচ কোৱালিটিটো তেনেকৈ নাহিব, মাইকটো যিহেতু হেলমেটত থাকি গ'ল, নলগালোঁ মই ইয়াতে। আপোনালোকক দেখা দিছোঁ দুৰ্গা মেইন য'ত পূজাত হৈ আছে। মূৰ্তি বা আছে নে নাই এইটোহে কথা। এতিয়া বহিহে আছোঁ, মূৰ্তি বা আছে নে নাই, পূৰা গান চান কপিৰাইট নাহিলে হ'ল, কপিৰাইট নাহিলে হ'ল। মই কৈছিলোঁ ইয়াতে দুৰ্গা পূজা হয়, আপোনালোকে চাব পাৰে। দুৰ্গা পূজা হৈ আছে, আপোনালোকে চাব পাৰে। মোৰ ভইচ কেনেকুৱা আহিছে মই ক'ব নোৱাৰিম, মোৰ ভইচটো মই ঠিকে ক'ব নোৱাৰিম, যিহেতু গান মাৰি আছে। ত' যিয়ে নহওক মই আপোনালোকক দেখাই দি আছোঁ আকৌ। এইটো এতিয়া পূৰা দুৰ্গা গাইজ, এইটোৱে ৰাণী পুখুৰী, বহুত ডাঙৰ হয় পুখুৰীটো। 20 বিঘামান মাটি আছে পায় পুখুৰীটো পূৰা। এনেকুৱা হ'ব পূৰা 20 বিঘামান থকা যেন লাগে। এই বেগ এটা ল'লোঁ, মানে ইয়াৰ পেটত বান্ধা, 100 ৰুপিছত দিলে। বেগটো মানে ভালে, কোৱালিটিটো ভালে আছে, লেটাৰটো অৰিজিনেল নহয়, কিন্তু কোৱালিটিটো বহুত ভাল লাগিছে বেগটোৰ। আৰু ইউজ কৰি চাওঁ কেনেকুৱা, কেইদিনমান মানে ইউজ কৰিম আৰু। চ' গাইজ এতিয়া এটা বেগ কিনি তাই পিন্ধি আছে বেগটো। মই মানি বেগ বিচাৰিছিলোঁ, কিন্তু মানে তেনেকুৱা ভাল কোৱালিটিৰ মানি বেগ নাপালোঁ। কালাৰটো মানে ঠিক লগা নাই আৰু ডিজাইনবিলাক ইমান ঠিক লগা নাই। চ' চাওঁ আৰু বেলেগ দোকানবিলাকত যদি পাওঁ তেনেকৈ মানে বিচাৰি আছোঁ। মানুহবিলাকে চোন কেনেকৈ চাইহে আছে এনেকৈ মোৰ ফালে, লাজো লাগে এনেকৈ আৰু ব্লগ বনাই থাকিব, মানুহবিলাকে কেনেকৈ চাই থাকে। গাইজ চাব পাৰে মোৰ পিছফালে কিমান তৰমুজ আছে, মানে বহুত উঠিছে তৰমুজ। এতিয়া প্ৰাইচ বা কিমান তেনেকৈ গম পোৱা নাই, এতিয়া সুধিলেহে গম পাম। ত' মানুহ এতিয়াহে আহি আছে, তেনেকৈ মানে আমি অলপ আগতীয়াকৈ আহিলোঁ। যোৱাটো দেৰিকৈ যাব লাগিব আৰু ইমান আগতীয়াকৈ আহি ডাইৰেক্ট যদি এতিয়া গুচি যাওঁ কথাটো বেয়া হ'ব। ইয়াতে গাইজ চাব পাৰে এতিয়া লাহে লাহে মানুহ হৈ আছে, মানে যিমান ভিৰ হৈ থাকিব সিমান এনেকৈ মানুহ আহি থাকিব। এতিয়া লাহে লাহে আহিবহে ধৰিছে, সন্ধিয়া হ'লৈকে আৰু আহিব। চ' এইফালে আমি এনেকৈ আহিছোঁ এটা দোকানত, চাউল কি পোৱা যায়। অলপ চলপ কিবা কিবি লৈ আছোঁ। তাই নেল পলিচ লৈছে, এটা বেগ ল'লোঁ, দেখাবলৈ আপোনালোকক। এতিয়া আৰু চাওঁ কি ল'বলগীয়া আছে। মানি বেগ বিচাৰি নাপালোঁ, কালাৰিং যিটো লাগে তেনেকুৱা মানি বেগ বিচাৰি নাপালোঁ। মোটামুটি এতিয়া মানুহ আহি আছে। মই যেতিয়া আহিছিলোঁ সেইটো টাইমত মানে বহুত খালী হৈ আছিল, কিন্তু এতিয়া অলপ চলপ মানুহ আহি আছে, অলপ মানে এতিয়া ভালেখিনি ট্ৰেফিক আহিছে। মানুহবিলাকে কেনেকৈ চাই থাকে সেইটো কাৰণে মানে অলপ লাজো লাগি যায়। এনেকৈ চাই থাকে যেনেকুৱা মানুহ দেখাই নাই নেকি, আৰু যেতিয়া এনেকৈ ঘূৰি আছোঁ কাৰণে চাই আছে, মই ধৰিব পৰা নাই কি কাৰণত মানে এনেকৈ চাই আছে, মই একো ধৰিব পৰা নাই। পূৰা ট্ৰেফিক, কি আইচক্ৰীমো কৰি আছে হাতত। ভইচ অভাৰ কৰিব লগা হ'ব কিজানি মোৰ এটা সন্দেহ। চ' গাইজ মই মানে অলপ চকটোৰ ফালে ওলাই আহিলোঁ, তাতে আৰু ইমান বোকা, বাৰে বাৰে ডাউৰি আছোঁ বোকাৰ মাজত। এই জোতা মানে গাজি গৈছে, কিবা লেতেৰা হৈ গৈছে জোতা। চাব পাৰে গাইজ কেনেকুৱা হৈ গৈছে জোতা। চ' সেইকাৰণে মানে অলপ ওলাই আহিলোঁ, এইফালে অলপ ঘূৰি চাওঁ। এই যে চ' গাইজ এইটোৱে ৰাণী পুখুৰী।
এইবাৰ মানে গাইজ কি হ'ল, মেলাটো ইমান ডাঙৰ নহ'ল, মানে বৰষুণৰ কাৰণে হ'ল নেকি এনেকুৱা, মানে যিমান দোকান আহিব লাগিছিল সিমান নহ'ল। এইটো মানে 4 ভাগত 1 ভাগ যে হয়, সেই এনেকুৱা হৈছে। এই 1 ভাগো হোৱা নাই, 20-25টা দোকান, বহুত দোকান আহি এইফালে এটা পথাৰ আছে, সেই পথাৰটো পূৰা ফুল হৈ যায়। মানে এইবাৰ সেই হিচাপত দোকানেই নাই, 2-এটা মানে হিচাপ কৰা দোকান আৰু যে 10টা আহিছে বা 20টা আহিছে। কিন্তু যেনেকুৱা মানে প্ৰত্যেক বছৰে যেনেকুৱা থাকে, 2 বছৰ লকডাউনৰ কাৰণে তেনেকুৱা ডাঙৰ নহ'লে, কিন্তু এইবাৰ ভাবিছিলোঁ যে হ'ব ডাঙৰ, হ'লে হয় যদি মানে বৰষুণ এনেকুৱা দি নাথাকিলে হয়, বহুত ডাঙৰ হ'লে। সেইফালে জেগা বনাইছিলে, সেইটো মানে বৰষুণৰ কাৰণে মানে পথাৰ না গোটেই বোকা হৈ গ'ল। সেইটো কাৰণত মানে তেনেকুৱা একো কৰিব পৰা নাই। কি আৰু কৰিব, কমিটিয়ে মানে তেনেকুৱা দোকান বহিব দিয়া নাই, যিহেতু দোকান কমিটিয়ে কি বহিব দিব, মানে যিবিলাকে মানে দোকান দিম বুলি ভাবিছিল সিহঁতে কিজানি অহা নাই। পিছত দেখা পায় যেনেকুৱা মানে বৰষুণ দি আছিল 14-15 দিন কণ্টিনিউৱাছলি বৰষুণ চলিয়ে আছে। চ' সেইটো কাৰণত মানে এইবাৰ মানে ইমান ডাঙৰ নহ'ল। তো যিখিনি দেখা পাইছে এনেকুৱাই আৰু, এইটো লাইন এনেকৈ আহি এল চিষ্টেমে আৰু, নহ'লে পূৰা যোগ বিয়োগ হৰণ পূৰণ হৈ যায়, এনেকুৱা ভিৰ হয়। কিন্তু এইবাৰ মানে তেনেকুৱা ভিৰ নাই, যোগ বিয়োগটো দূৰৰ কথা, এইটো মানে এটা ছিংগল লাইনত ভালকৈ হোৱা নাই। এইবিলাকতো দোকানে, এইবিলাকতো মানে ইয়াতে থাকে নৰ্মেলি দোকান। তো মেলাটো এইখিনিতে, সিফালে পূৰা লাম্বা হৈ যাব লাগিছিল, যোৱা নাই। পথাৰত নামি যাব লাগিছিল, যোৱা নাই। সেয়াই আৰু। drone camera
বিসৰ্জন কমপ্লিট হ'ল এতিয়া আমি অলপ যাই চাওঁ অলপ পানী ভিতৰত দিলে ভাল আছিল কিন্তু মানে পূৰা এনেকৈ ডুব যোৱা নাই যেন হওক পুখুৰীটো যিমান ডাঙৰ একচুৱেলি এটা নাও বনাই লৈ পেলাই ঘূৰাই ৰখা হ'ল চিনাৰীটো মজা হ'ল কি হ'ব যেনেকৈ কৰিছে ভালে লাগিছে 40 টকা প্লেট চিকেন চাওমিন ম'ম'টো কিমান ম'ম' 30 নে 50 ম'ম' 40 ম'ম' এক প্লেট দিয়ক আৰু চাওমিনটো এক প্লেট দিয়ক